নমস্কাৰ সকলোকে শুভ দুপৰীয়াৰ শুভেচ্ছা জনাই মই মোৰ জীৱনৰ তৃতীয় খনি কাব্যগ্ৰন্থ উত্তৰ বিচাৰিৰ পৰা এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম অমূল্য ধন। মণিমুকুতা সোণ অমূল্য ধন নেকি? এই ভাৱনাৰে ভাবি থাকিলে জীৱনটোৱে দিব ফাঁকি। সেউজাচলৰ সোণালী ফচল প্ৰাণৰো প্ৰাণৰ ধন। অজ্ঞাত মূৰ্খ মানৱী কিয় নুবুজে এয়াই জীৱন। পথাৰত দুৰ্বল পৰিশ্ৰমী ধনী ব্যক্তি ৰজা ৰাণী বুজিও নুবুজে কিয় ৰচে ব্যৰ্থ পানী। দিনত আনি দিনত খাই এই জীৱন যায় যায়। সুখ শান্তি অমূল্য ধন আক্ষেপ হতাশা নাই। ধন্যবাদ। ভালে থাকিব, ভালেই আছোঁ, আকৌ পোৱাৰ আশাৰে।